First of all, check my outfit. Ta-da! ক'ৰবাত যোৱাৰ আগতে আউটফিট চেক কৰিবই লাগিব। বতৰ বহুত ডাৱৰীয়া আছিলে, ভিডিঅ' কৰাই নহ'লে। তাৰপিছত আমি লাভলীনা বুঢ়াগোহাঁই ক্ৰীড়া ক্ষেত্ৰলৈ সোমাই গ'লোঁ, লখিমপুৰতে আছে। তাৰপিছত আমি গ'লোগৈ থিয়েটাৰ চাবলৈ ঢকুৱাখানাতে, প্ৰস্তুতিবাৰ আৱাহন থিয়েটাৰ। তাৰপিছত কথা এটা দেই, তাত য'ত নাচি আছে নহয়, সেই ঠাইতে মানে বহি আছিলোঁ মই আৰু বা চকী নাপালোঁ, কাৰণ ইমানেই মানুহ ভিৰ নহয়, ইমানেই মানুহ ভিৰ। তাৰপিছত আহিল যেন বৰষুণ, ওপৰত টিলপাৰ দিয়া আছিলে, একো কামেই নহ'লে। তাৰপিছত চকী উঠাই ল'লোঁ, ছাতিৰ নিচিনাকৈ ধুনীয়াকৈ আমি আছিলোঁ, কিন্তু গোটেই তিতি অৱস্থা নাইকিয়া হৈ গ'লোঁ। গোটেই মানুহ তেনেকৈয়ে থিয় হৈ কিনি চাই আছে। আজিৰ খণ্ড আছিলে গিৰীপ গাৰৱ কইনা আহিছে, আৰু এয়া লাষ্ট গান আছিলে, তৃতীয়টো দিন আছিলে আজি। আমি শেষৰটো দিনেও চালোঁ, উপায় নাই। তাৰপিছত এয়া দেখিছেনে, গোটেই বৰষুণে গাজনিয়ে মেঘে আমাক খেদিছে। আমিও গিৰীপ গাৰৱে দৌৰি আছোঁগৈ, আহি পালোঁ চাই মেলি। তাৰপিছত আমাৰ অৱস্থা বেয়া, লখিমপুৰৰ পৰা আহিয়ে ডাইৰেক্ট ভাত নোখোৱাই গ'লোঁ, তেনেকৈ শুব লগা হৈ গ'ল। তাৰপিছতে ৰাতিটো গোটেই তিতি চুলি অৱস্থা নাইকিয়া হৈ গৈছে, ভাগৰ লাগি গৈছে। চ' গাইজ বাই।